বাছ বহুত হ'ল আৰু নহ'ব। চাৰিওফালে কেৱল প্ৰেম প্ৰেম প্ৰেমৰ বাহিৰে কি একো নাই। আৰু নহ'ব। মই সন্ন্যাস লওঁ। মই সন্ন্যাস লওঁ। এজন দাঢ়ি থকা সন্ন্যাসী, পকা পকা বহু বছৰ নকটা দাঢ়ি, যাৰ হাতত থাকিব এটা পিতলৰ কলহ, এহাতে এখন মোনা। সন্ন্যাসী আঁঠুৰ মূৰত পিন্ধা এখন ধুতি, অৰ্ধউলংগ ৰেহেৰে ঘূৰি ফুৰা এজন অজ্ঞাত মানুহ। কান্ধত কাপোৰেৰে বন্ধা মোনাটো দুখ সুখৰ লগৰী। মাগি খোৱা বস্তুবোৰেই মোৰ সুখৰ ভাগ। বহু ওচৰ নকটা দাঢ়ি চুলিবোৰে বহুত আমনি কৰে, তথাপি উপায়হীন। আমাৰ সন্ন্যাসীবোৰৰ এইটোৱেই ধৰ্ম। নাই ঘৰ, নাই সুখ দুখৰ সাৰথি, একমাত্ৰ মন আৰু মই। খোজকাঢ়িয়ে চাৰিওফালে ঘূৰি ফুৰা ক্ষয়জ খৰমজোৰো আজিকালি লগ দিব নোৱাৰা হৈছে। খালী ভৰিত শিলগুটিৰ বিষাদ, ভিক্ষা মাগি পোৱা টকা পইচাবোৰ মন্দিৰত দান দিওঁ। ভগৱান দয়া কৰা। ফল মূলবোৰে মোৰ ভোকৰ দূৰ কৰে। দুখীয়াৰ দুখবোৰ কেৱল আমিহে বুজি পাওঁ, কাৰণ আমি যে একেখন নাৱৰে যাত্ৰী, একেখন নাৱৰে পথিক, বিশ্বজনীন আজীৱন প্ৰেমিক।